পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগত জনাইছো যদি আপোনালোক চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম আৰক্ষীৰ নিউ এডভাৰটাইজমেন্টৰ বাবে অপেক্ষা কৰি আছিল সেই সকল বন্ধু বান্ধৱীয়ে এই ভিডিওটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকক গম পায় অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেন্ট কেতিয়া মুকলি হয় এতিয়া আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ আগন্তুক হ'ব লগা অসমৰ যি পঞ্চায়ত নিৰ্বাচন হ'ব সেই পঞ্চায়ত নিৰ্বাচনৰ বাবে তেওঁ যিসমূহ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে তাৰে মাজতে আজি দুদিনমান আগত তেওঁ ধেমাজিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল আৰু আপোনালোকৰ ধেমাজিত যি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল তাত তেওঁ কৈছিল যে আপোনালোকৰ অসম আৰক্ষীৰ যি নিউ এডভাৰটাইজমেন্ট নৱেম্বৰ মাহত মুকলি হ'ব এই ভিডিওটো শেষত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কথা কৈছিল সেই কথাখিনি যিটো ভিডিও ক্লিপটো লগাই দিম আপোনালোকে নিজে চাই ল'ব পাৰিব এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ মনত এটা ভাৱ আহিব যে যদি নিউ এডভাৰটাইজমেন্ট নৱেম্বৰ মাহত মুকলি হয় তেন্তে আপোনালোকৰ যিসমূহ ইণ্টাৰভিউ কেতিয়া হ'ব যোৱাবাৰ বহুত দিন পিছত হ'ব সেই বুলি ভাবি তেওঁলোকে এতিয়া প্ৰেক্টিছ নকৰাকৈ থাকিব এতিয়া আপোনালোকে যদি প্ৰেক্টিছ নকৰাকৈ থাকে তেন্তে আপোনাৰ বহুত লছ হ'ব আপোনালোকৰ কেতিয়া এডভাৰটাইজমেন্ট মুকলি হ'ব নাইবা আপোনালোকৰ কেতিয়া ইণ্টাৰভিউ হ'ব সেইখিনি কথা আপোনাৰ প্ৰথম ইমান চোৱাৰ বিষয় নহয় কাৰণ আপোনালোকৰ প্ৰথম যিটো বিষয় সেই বিষয়টো হৈছে যে আপোনাৰ যদি ইণ্টাৰভিউ হৈ যায় ইণ্টাৰভিউত আপুনি আউট অফ 40 ভিতৰত নাইবা আউট অফ 60 ভিতৰত আপুনি কিমান মাৰ্ক উঠাব পাৰিব আপোনালোকে এতিয়া যিখিনি পদৰ বাবে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেইখিনি পদৰ আপোনালোকৰ যিটো ফিজিকেল কাট অফ এই ফিজিকেল কাট অফটো আপোনালোকে দেখিলে আপোনালোকৰ 33 34 প্লাছ কাট অফ গুচি গৈছে 34 পোৱা ছোৱালীও ৰিটেন টেষ্টত বহাৰ সুবিধা পোৱা নাই গতিকে অহাবাৰ যে আপোনালোকৰ 36 37 কাট অফ নাযাব তাৰ কোনো মানে নাই গতিকে আপোনালোকে ভাবি লওক অহাবাৰ যদি 37 যদি কাট অফ যায় তেন্তে তেতিয়াও যদি আপুনি ৰিটেন টেষ্টত বহিবলৈ পাকৈ এটা ফিজিকেলৰ মাৰ্ক উঠাব পাৰে আপুনি তাৰ বাবে নিজক ভালদৰে সাজু কৰক এতিয়া বহুতে ক'ব যে 37 পোৱাটো সহজ নহয় কিন্তু আপোনালোকৰ 34 কাট অফ যোৱাটো আপোনালোকে বহুতে ভবা নাছিল কিন্তু নভবাটো হৈ গৈছে গতিকে অহাবাৰো যে তেনেকুৱা এটা নহ'ব তাৰ কোনো মানে নাই আপোনালোকে আজিকালি দেখিছে কম্পিটিশ্যন কিমান বেছি আগতে আপোনালোকৰ কোনোবা এখন ফিল্ডত ল'ৰা 5টা বা 10টা দৌৰিব লৈছিল সেই 5টা বা 10টাৰ ভিতৰতে আপোনালোকৰ কোনোবা এটা বা দুটাহে সদায় প্ৰেক্টিছ কৰে কিন্তু আপোনালোকৰ কেইটামানে আপোনাৰ সপ্তাহত এদিন যায় নাইবা মাহেকত এদিন যায় কিন্তু আজিকালি আপোনালোকে দেখিছে সেই একেখন ফিল্ডতে আজি আপোনালোকৰ আজিকালি ৰাতিপুৱা গধূলি 100-150 ল'ৰাই প্ৰেক্টিছ কৰি আছে আৰু সদায় তেওঁলোকে প্ৰেক্টিছ কৰিছে গতিকে কম্পিটিশ্যনটো সদায় ওপৰত গৈ আছে কম্পিটিশ্যন কেতিয়াও তললৈ নাহে গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে নিজক ভালদৰে সাজু কৰক আপোনালোকৰ যিসমূহ এডভাৰটাইজমেন্ট নৱেম্বৰ মাহত মুকলি হ'ব তাৰপিছতে আপোনালোকৰ যিটো ইণ্টাৰভিউ হৈ যাব গতিকে আপুনি যদি এইবাৰ যদি অলপমান আগলৈ ৰৈ গৈছে তেন্তে অহাবাৰ সেইখিনি পূৰাবলৈ চেষ্টা কৰক মন মাৰি বহি নিদিব আপোনাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰাৰ সুযোগ এতিয়াও হাতত আছে যদিহে আপুনি মন মাৰি বহি দিয়ে তেন্তে আপোনাৰ যিটো সপোন আছে সেই সপোনটো সপোন হৈ ৰৈ যাব আৰু বহুতে এটা ভুল কৰে এইটো হৈছে যে তেওঁ এতিয়া বয়স আছে কিন্তু এবাৰ বা দুবাৰ ফেল কৰি তেওঁ আৰু ইণ্টাৰভিউ নিদিম বুলি বেলেগ কামত গুচি গৈছে তেওঁ দৌৰাটো বাদ দিছে বা লং জাম্প মাৰিবলৈ বাদ দিছে আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব কাৰণ যেতিয়া আপোনাৰ 35 বছৰ 40 বছৰ বয়স হ'ব তেতিয়া আপোনাৰ হাতত পইচা অলপ হ'ব কিন্তু আপোনাৰ যিটো সপোন আছে সেই সপোনটো কেতিয়াও পূৰণ নহ'ব আপোনাৰ লগতে দৌৰি থকা ল'ৰাকেইটা এইকেইদিন অন্তত অলপ দুখত চলিব কিন্তু তেওঁ যদি ভালদৰে কষ্ট কৰি থাকে তেতিয়া তেওঁ সেই 35 বছৰ 40 বছৰ যেতিয়া বয়স হ'ব তেতিয়া তেওঁ ধুনীয়াকৈ নিজৰ যিখিনি সপোন আছে সেই সপোনখিনি পূৰণ কৰিব আৰু তেতিয়া যদি আপুনি ভাবে যে মই এতিয়া ভালকৈ দৌৰিম বা মই ভালকৈ পঢ়া শুনা কৰিম তেতিয়া কিন্তু আপুনি কৰিব নোৱাৰিব কাৰণ আপোনাৰ হাতত বয়সটো নাথাকিব গতিকে আপোনাৰ হাতত যদি বয়স আছে তেন্তে এই ভুলটো কেতিয়াও নকৰিব আপুনি আকৌ এবাৰ চেষ্টা কৰক আপুনি যিমান মটিভেশ্যন ভিডিঅ' চাই লাভ নাই যদিহে আপুনি নিজৰ মা দেউতাৰ মুখখন চাই নিজক মটিভেট কৰিব পৰা নাই গতিকে আপোনাৰ নিজৰ যি মা দেউতাৰ মুখখন চাই আপুনি ভালদৰে কষ্ট কৰক নিজৰ যিটো সপোন আছে মা দেউতাৰ যিটো সপোন আছে এই সপোনটো পূৰণ কৰা আকৌ এটা সুযোগ আহিছে এই সুযোগটো কেতিয়াও নেহেৰাব ধন্যবাদ আজি মই যেতিয়া মিটিঙত আহো মোক ল'ৰা ছোৱালীয়ে সোধে স্যাৰ পুলিচৰ আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক সুধিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত
ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰোঁ অন্তত মোৰ ভৱিষ্যত আছে